Hi guys, welcome to my YouTube channel PT Vlogs. আৰু আজি এজনী ফ্ৰেণ্ডক প্ৰেংক কল কৰিলোঁ তাৰপিছত কি হ'ল আপোনালোকে চাওক। The best. হেল্ল' কোন? ভায়োলিনা নেকি? হয়। তোমাৰ ঘৰ বৰপেটাত ন? হয়। মই মানে তোমাক তিনিচুকীয়াৰ পৰা কল কৰিলোঁ দেই। মোক তুমি মানে চিনি নাপাবা। মোৰ মানে তোমাক বহুত ভাল লাগে। তুমি ইনষ্টাগ্ৰামত তোমাক মই দেখি থাকোঁ, বহুত ধুনীয়াকৈ ৰিলচ বনাই থাকা ন? আজিকালি নতুনকৈ বনোৱা হৈছে আৰু ইনষ্টাগ্ৰাম একাউণ্টটো নতুনকৈ খুলিছা ন? তুমি কি পঢ়ি আছা বৰ্তমান? মই এইবাৰ ফাৰ্ষ্ট ইয়াৰ পাম। হা? এইবাৰ ফাৰ্ষ্ট ইয়াৰ অলপ জোৰত কোৱা, মানে তোমাৰ কথাখিনি মই শুনা নাই। এইবাৰ মই এইচএছ ফাৰ্ষ্ট ইয়াৰ পাম। হয় নেকি? ডাঙৰে তুমি মানে। ডাঙৰ হ'লা? তোমাক মই মানে বহুত মেছেজ কৰিলোঁ, তুমি ৰিপ্লাই নকৰিলা। তাৰপিছত তোমাৰ ফ্ৰেণ্ডবোৰ চালোঁ, ফলোৱাৰ্ছবিলাকৰ পৰা চাই পাই সিহঁতক খুজিলোঁ। তাৰপিছত সিহঁতৰ পৰা নাম্বাৰটো লৈ ল'লোঁ। মেছেজ চিন নকৰা যে কিয়? নাই মানে মই অলপমান চেলিব্ৰিটি কাৰণে লেবেল নেকি? কোৱা অকণমান জোৰত, নুশুনা নাই একো। এনে কোন মই মানে অকণমান ক'লাও, মানে মোৰ মানে 60 বছৰমান হৈছে ন। কোন আপুনি? কোনে কৈ আছে? মোৰ নাম তোমাৰ কি বুলি কয় এতিয়া নকওঁ দিয়া, মোৰ নামটো জানি কি কৰিবা? নাই মানে মই আপোনাক ভালকে চিনি মোৰ নামটো হৈছে কনকলতা। অকণমান জোৰত কথা ক'ব পাৰিবা নেকি, বেয়া নোপোৱা যদি? নাই কৈয়ে আছো, আপুনি কিয় বা শুনা নাই? মানে চাউণ্ড অকণমান কম কমি আহিছে। হ'ব দিয়া হ'লে কিবা তাৰপিছত তোমাৰ কি খবৰ পিছে? আছো আৰু ভালে। বাকী বয়ফ্ৰেণ্ড আছেনে নাই? আপোনাক কিয়? আপোনাক কিয় লাগে? মই আইতা হওঁ, তোমাৰ সুধিব নোৱাৰো নেকি? হাঁহিলা যে কিয়? নাই, এইটো মোৰ পাৰ্চনেল কথা। চেলিব্ৰিটি মানুহ ন, থাকিবই পাৰ্চনেল কথা। তুমি হইনে মেথছত কিমান পাইছিলা 9ত? তোমাৰ লাজ নকৰিবা, মই তোমাৰ আইতা। একদম 50ৰ ভিতৰত 50। 50 মানে? মই মানে অসমীয়া বুজি নাপাওঁ, আচলতে সেইটোৱে। আচ্ছা, মানে 50ৰ ভিতৰত 50 পাইছিলো। 50ৰ ভিতৰত 100 পাইছা? 50ৰ ভিতৰত 50 পাইছিলো। 50ৰ ভিতৰত গুড গাৰ্ল। ভায়োলিনা ইজ এ গুড গাৰ্ল। আৰু মোৰ লগ এজনী আছিলে প্ৰতীক্ষা বুলি। তোমাৰ এজনী ফ্ৰেণ্ড আছে ন, ভায়োলিনা দাস বুলি, বেষ্ট ফ্ৰেণ্ড হয় ন? মোৰ ফ্ৰেণ্ড নহয়। তোমাৰ বেষ্ট ফ্ৰেণ্ড বুলি শুনিছিলো। নাই, জাষ্ট ক্লাছমেট। হয় নেকি? তাই কি পঢ়ি? তাই তোমাৰ লগত একেলগে ন? তোমাৰ মানে এটা বেলেগ কথাৰ কাৰণে মই কল কৰিছিলো হা। এতিয়া মোৰ 60 বছৰ হৈছে যদিও এতিয়া মই বুঢ়া বুলিয়ে কওঁ, নিজকে নিজে বুঢ়া বুলি কওঁ। অন্য মোৰ বয়স কমাই দিলে হেঁতে। হয় নে নহয়? কিন্তু মই 60 to 60 বুলিয়ে কওঁ আৰু মিছা ক'ব লগা একো নাই। মই মানে মুম্বাইত মানে মই কি বুলি কয় প্ৰডিউচাৰ হয় মই। হয়, তাৰপিছত মই মানে এজনী এক্ট্ৰেছ হয়। মই এজনী আমাৰ মুম্বাইত মানে এখন মানে কি বুলি কয় তোমাৰ, মই মানে মুম্বাইত এখন মানে মই চিনেমা কৰিম বুলি ভাবিছো আৰু তাক তোমাক মেইন এক্ট্ৰেছ হিচাপে ল'ম। তুমি কৰিবানে? হ'ব, কৰিম। পইচাটো কিমান?
পইচাটো এতিয়া নহয় আৰু পিছত পাতিম। পিছত পাতিলে আপুনি এতিয়া কৈ থাক ন, মই মানে আপোনাক কৈ দিওঁ, খুব বেছি আপোনাক 1,000 ওপৰত দিব নোৱাৰো। আচ্ছা হ'ব, মই ভাবি চাওঁ কথাটো। নহলে 1,00,000 ওপৰত দিব নোৱাৰো মই। হ'ব দিয়ক, মই ভাবি চাওঁ কথাটো। ভাবিছো। ইয়াৰ আগতে আপুনি আৰু বেলেগ মানে চিনেমাত কাম কৰিছেনে? নাই কৰা। মোৰ ঘৰতে কৰিব নেকি? আপোনাৰ কাৰণে ফাৰ্ষ্ট। পিছে মোৰ নাম্বাৰটো ছেভ কৰি ল'ব হা। নামটো কি আছিলে? কনকলতা। আচ্ছা। আৰু টাইটেলটো কি আছিল? আপোনাৰ টাইটেলটো কি? কনকলতা ডেকা। আচ্ছা। এই মই মৰিছিলো মৰি আৰু বাচি আহিছো। গুলি খাই আপোনাৰ মৃত্যু হৈছিলে তাৰমানে। গহপুৰ থানাত আপোনাৰ মৃত্যু হৈছিলে ন? গহপুৰ থানাত মোৰ মৃত্যু হৈছিলে। আচ্ছা। ময়ো অকণমান চেলিব্ৰিটি টাইপে দিয়াচোন। তুমি মোৰ মৃত্যুৰ কথাও জানা? হয়, আপোনাৰ কথাবোৰত গম পাই আৰু আপুনি চেলিব্ৰিটি বুলি। থেংক ইউ। আজিলৈকে মোক কোনেও কোৱা নাই জানানে? মই মানে এখন শুনা, মই চিনেমাখনৰ নামটো নুসুধা নেকি? আচ্ছা কওকচোন। মোৰ তোমাৰ চিনেমাখনৰ নাম হ'ব হাপাখানা। আচ্ছা। তাত কণাটো কোন হ'ব বা? কণাটো এজন মনিষা বুলি এক্টৰ, চিনি পাই নে আপুনি? আপোনাৰ লগত দেখিছিলো গানটোত। সেইতে কৰিব। তেওঁ মানে কম দামী এক্টৰ ন, 10 টকা বা 8 আনা দিলে হৈ যায় আৰু। আচ্ছা। আপুনি চেলিব্ৰিটি মানুহ, ইমান ধুনীয়া ৰেছপন্স দিছে, ইমান ধুনীয়াকৈ কথা পাতিছে, চব ভাল লাগিছে আপোনাৰ। থেংক ইউ। ৱেলকাম। পিছে আপুনি আহিলে কিহত আহিব? আমাৰ মানে আপুনি যদি এক্টিং কৰে ন, আমাৰ পৰা মানে চব ফ্ৰী আৰু, থাকা খোৱা লোৱা, তাৰপিছত গাড়ী। আপোনাৰ গাড়ী এখন কিনিবলৈ বহুত টকা লাগে ন। মোৰ নিচিনা এক্ট্ৰেছ এজনীয়ে মই ইমান টকা খৰচ কৰিব নিবিচাৰো। হ'ব, ঠেলা দিলে হ'ব। হ'ব, তুমি ঠেলাই দি আহিবা আৰু মোৰ ঠেলাখন পঠাই দিম আজি। হ'ব দিয়ক। তুমি ঠেলাখন মুম্বাই লৈ আহি যাবা আৰু। অ'কে। এনেও কিমান দিন মানত যাই পাম বা ঠেলাই দি? নাই, মোৰ ঠেলাখন একদম ৰাজধানী এক্সপ্ৰেছৰ নিচিনা। 1 ঘণ্টাতে আহি পাবা। ঠিক আছে, ৰাখো আলি। দিয়া। শুনা। কওকচোন। মই প্ৰতীক্ষা। চিনি পোৱা নাছিলি এতিয়াও? তই নাছি। কেনেকুৱা কোন বুলি ভাবিছিলি? নাই, কোনোবা মক্কেলে প্ৰেংক কৰি থাকা বুলি ভাবিছিলো। কোনোবা মক্কেলে প্ৰেংক কৰি থাকা বুলি ভাবিছিলো। বেছি হ'ল নেকি অলপ? মই এটা ইউটিউব চেনেল খুলিছো হা। চেনেলটো প্ৰেংক কল কৰিলো। বহুত দিন তোৰ লগত কথাও পাতা নাই, ভাবিলো তই পাহৰিছই চাগে মোক, তই মোক খবৰ লোৱা নাই, তো কল কৰিলো। তোৰ দেউতাৰ নাম্বাৰটো কল কৰিলো। তই এতিয়া মোৰ চেনেলটো বিষয়ে কিবা কৈ দিম। অ'কে। সকলোৱে যাতে তোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু। অকল কিনে গলা নে তোমাৰ নিচিনা চেলিব্ৰিটি এজনীয়ে? মই লাইনত আৰু তৰালিও আছে। তৰালিকো কিবা ক'ব দিওঁ ৰ। হেল্ল' তৰালি। শুলে চাগে তাই। তই মাতচোন। ভাল না, তই মাতিব দিচোন তৰালি। হেল্ল' তৰালি। নাই, তাই ক'ত বা গ'ল? নাই। দিয়া ৰাখো, কথা পাতি ভাল লাগিল আপোনাৰ লগত। বাই।